নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালে আছে। পুনৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যিহেতু ঠাণ্ডা দিন, প্ৰসাদ বেছিকৈতো কেঁচাই খাব নোৱাৰি কাৰণ গেছ হোৱাৰ সম্ভাৱনা খুবেই বেছি। সেইকাৰণে এই থাকি যোৱা প্ৰসাদখিনিৰ এটা সহজ ৰেচিপি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। নষ্টও নহয় আৰু খাবলৈও খুব টেষ্টি হয়। সেইকাৰণে মই এই প্ৰসাদখিনি ধুনীয়াকৈ ধুই লৈ এটা মিক্সি জাৰত ভৰাই ল'লোঁ আৰু ধুনীয়াকৈ ব্লেণ্ড কৰি ল'লোঁ। আৰু চাওকচোন ইমান ধুনীয়া এটা পেষ্ট বনি গ'ল। আৰু এই পেষ্টখিনিতে মই এতিয়া পকোৰা বনাবৰ বাবে যিখিনি প্ৰয়োজন হয় সেইখিনি ধুনীয়াকৈ দি দিম। পকোৰা বনাবৰ বাবে মই লৈছোঁ অকণমান হালধি ৰংগুড়া আৰু অকণমান নিমখ, লগতে লৈছোঁ আটা। আপোনালোকে আটা নাথাকিলে বেচনো ল'ব পাৰে, ময়দাও ল'ব পাৰে। আৰু লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ, এনেদৰে মিহিকৈ কাটি লৈছোঁ। আৰু এতিয়া মই যিখিনি প্ৰসাদৰ পেষ্ট বনাই লৈছিলোঁ তাতে এই গোটেইখিনি দি দিম। প্ৰথমে অকণমান নিমখ দি ল'লোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী ল'ব আৰু মই অকণমান দিছোঁ, পিছত প্ৰয়োজন হ'লে আকৌ দি ল'ম। আৰু দিছোঁ অলপমান আটা। আটা গোটেইখিনি দিয়াৰ প্ৰয়োজন নহ'ল কিয়নো পেষ্টটো বেছি পনীয়া কৰা নাছিলোঁ আৰু বেছিকৈ যদি দি দিওঁ তেতিয়া টান হৈ যাব, আকৌ পানী দিব লাগিব। সেইকাৰণে আধাহে দিলোঁ বাতিটোত আধা লৈছিলোঁ, সেই তাৰো আধাহে লৈছোঁ। আৰু এতিয়া মই হালধিকণ দি দিছোঁ। আৰু হালধিখিনি দিয়াৰ পাছতে মই যিখিনি পিঁয়াজ কাটি লৈছিলোঁ মিহিকৈ, এতিয়া পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি দিয়াৰ পাছত এইখিনি মই ধুনীয়াকৈ মিক্স কৰি দিম। ইয়াত মই এটা বস্তু দিয়া নাই, জলকীয়া। আপোনালোকে জলকীয়াটো দি দিব যদি জ্বলা খায়। মই খাওঁ, কিন্তু আজিৰ এইটো মই টেষ্ট কৰিম পকোৰাটো হট টমেটো চচৰ সৈতে, সেইকাৰণে মই জলকীয়া গুড়ি বা জলকীয়া আদি দিয়া নাই। এতিয়া মই ধুনীয়াকৈ পেষ্টখিনি চামুচেৰে মিক্স কৰি লৈছোঁ। আৰু দেখিছেনে কিমান ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু সম্পূৰ্ণ মিক্স কৰা হৈ গ'ল, দেখিছেনে ধুনীয়াকৈ পেষ্টটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ কেৰাহীখন বা টাৱা যিকোনো এটা ল'লেই হ'ল, ধুনীয়াকৈ ষ্ট'ভটো জ্বলাই উঠাই ল'লোঁ। আৰু তেলটো লাহে লাহে গৰম হ'বলৈ লৈছে। মই তেল লোৱা নাছিলোঁ, আজি মই ব্যৱহাৰ কৰিছোঁ ৰিফাইন। আৰু দেখিছে গৰম হৈ গ'ল আৰু মই চামুচেৰে এনেকৈ সৰু সৰুকৈ বৰৰ আকৃতি দি, বৰ বা পকোৰা এনেদৰে দি গ'লোঁ চামুচেৰে অকণমান সৰু সৰুকৈ দিছোঁ। কেইটামান ডাঙৰ, কেইটামান সৰু, এনেদৰে বনাইছোঁ। আৰু দেখিছেনে কালাৰটো আহিছে অলপ ব্ৰাউন কালাৰ। এনেদৰে অলপ সময় লৰাই থাকিলোঁ আৰু লাহে লাহে ব্ৰাউন কালাৰ আহিলেই মই এইখিনি উঠাই দিম। আৰু ব্ৰাউন কালাৰ আহিছে অলপ অলপকৈ। আৰু বেছিকৈ ফ্ৰাই নকৰোঁ, বেছিকৈ ফ্ৰাই কৰিলে খাবলৈ অলপ টান হৈ যায়, বেছিকৈ যদি ব্ৰাউন কালাৰ কৰা যায়। আৰু সেইখিনি উঠাই পেলাই মই পুনৰ আৰু অলপ দি দিলোঁ। আৰু অলপ সময়ৰ বাবে বনালোঁ, যিহেতু কিবা এটা খালে অলপ ভালকৈ সৰহকৈ খাই ভাল লাগে। আৰু এইফালে এয়া মোৰ পকোৰা প্ৰায় ৰেডি হৈ গ'ল। ঠাণ্ডা দিনত হট টমেটো চচৰ সৈতে পকোৰাটো একদম খাই খুবেই বেছি ভাল লাগে। বিশেষকৈ এইটো এটা হেল্ডি পকোৰা হয় কাৰণ প্ৰসাদৰ পৰা বনোৱা। তাত নাৰিকল, আদা, বুট, মগু সকলোখিনি দিয়া আছে, যিখিনি আমাৰ স্বাস্থ্যৰ কাৰণেও উপকাৰী আৰু পেলনিও নাযায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি মোৰ চেনেলটিত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটি ফ'ল' কৰি থৈ যাবলৈ নাপাহৰিব। আৰু লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ কিন্তু নাপাহৰিব। পিছে আপোনালোকে মোৰ ভিডিঅ'সমূহনো ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবচোন। আপোনালোকৰ সৰু সৰু কমেণ্টবোৰে মোক ভিডিঅ'সমূহ বনাই নিয়াত খুবেই উৎসাহ যোগায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আশা কৰিছোঁ আপোনালোক ভালে আছে। শেষত আপোনালোক ভালে থাকক। আপোনালোকৰ জীৱনৰ বহুমূলীয়া সময়কণ দি মোৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।